তো হেল্ল' গাইজ, তো কি খবৰ আপোনালোকৰ? আশা সকলোৱে ভাল আৰু বৰ্তমান মোৰো ভালে। আৰু এতিয়া যিহেতু মানে কঠীয়া পাৰি থৈছে আৰু পথাৰ হাল বাব লাগে আৰু ৰুব হ'লেই, তো এইফালে পথাৰলৈ আহিছোঁ। এতিয়া মানে চাহ তাহ লৈ পিনি আহি আছোঁ। তো মানে দেউতাই পথাৰত আলি দি আছে অলপ আগত, আৰু মই এইফালে গৈ আছোঁ এতিয়া বোকাই বোকাই। তো মানে চাহ দিবলৈ আহিছোঁ। তো অলপ আলি দিয়া আছে। নামিবই লাগিব পথাৰলৈ। এইবিলাক হাল বাব লাগে এতিয়া। তো গাইজ, মানে পথাৰৰ পৰা চাহ তাহ দি পিনি এতিয়া ঘৰলৈ আহি আছোঁ। তো মানে মই চাহ তাহ খাওঁতে মানে ভিডিঅ' কৰা নহ'ল। তো যিহেতু পানী নিবলৈ নহ'ল, তো পানী নিবলৈ আহি গ'লোঁ ববৰ হ'লে। তো এতিয়া ঘৰলৈ আহিছোঁ। ঘৰত ভাত পানী খাই পিনি মই আহি যাম দোকানলৈ। তো ভিডিঅ'টো চাই ঘৰলৈ এতিয়া। তো গাইজ, এতিয়া মই আহি ঘৰ পালোঁ, আৰু এইফালে আছে আমাৰ নামঘৰ ভাগ। তো আমাৰ ঘৰৰ অকণমান আগত আছে এইখিনিতে। তো মই এতিয়া ঘৰ পাই গ'লোহি, আৰু যিহেতু আমাৰ ঘৰটো বনোৱা হৈছে বাৰু, এইফালে দেখিব পাইছে এখন দৰ্জাখন মানে আঁতৰাই পেলালে, আৰু এইফালে এতিয়া মাটি চাটি ভৰাই থোৱা আছে। তো মানে গাইজ, দোকান আহি পাই গ'লোহি, আৰু এইফালে মানে ইয়াত ধান খেতি, চাহ খেতি বা অন্য যিকোনো খেতিৰ সাৰ দৰৱ সকলো পাব। এইবিলাক ভিটামিন আছে, যিকোনো দৰৱ, ঘাঁমৰ দৰৱ বা সকলো আছে। এটা শুই আছে, আৰু লাগিলে আহিব দোকানলৈ। তো গাইজ, মই এতিয়া দোকানৰ পৰা আহিলোঁ। দোকানৰ পৰা আহি পিনি ভাত পানী খাই পিনি এতিয়া বৰ্তমান প্ৰায় 5-6টামান বাজিব হ'ল। তো আবেলি সময়ত মানে এনেই ভাবিলোঁ ভাত পানী খালোঁ যেতিয়াতো এতিয়া কাম বনো নাই ইমান, তো পিছফালে জানখনৰ ফালে যাওঁ। আমাৰ পিছফালে যিহেতু জানখন আছে, তো তাৰ পিছফালে আহিলোঁ, আৰু দেখিছেই পিছফালে মই এতিয়া জানত আছোঁ। আৰু এইফালে এইবিলাক মানে হাবি, আৰু মোৰ জানখনৰ ইপাৰে চাব এতিয়া বৰ্তমান আমাৰ ফালে মানে ইমানেই পানী বৰষুণ দি আছে। তো গোটেই পানী এইফালে চাওক, এইফালে দেখিছে কিমান ওপৰলৈকে পানী। সেইফালে এতিয়া পূৰা দি আছে। সেইখন জেওৰাখন যিখন ওলাই আছে, সেইখন মানে লুকাই যায়। এতিয়া পানী কমিলে যিহেতু আজি ৰ'দ দিলে, আৰু এইফালে এখন জেওৰাটো লুকাই আছে, অলপ অলপ ওলাইছে। বতৰটোতো ডাৱৰীয়া হৈ আছে, পূৰা মানে বৰষুণ দিবই আৰু ৰাতিলৈ। তো মানে গাইজ, ৰাতিপুৱা প্ৰায় 8-9টামান বজাৰ পৰা পূৰা ৰ'দ দিব। 3-4মান বজাৰ পিছৰ পৰা আৰু লাগি গ'ল বতৰ ডাৱৰীয়া কৰিব। তাৰপিছত আৰু 7-8টামান বজাৰ পৰা মানে প্ৰায় বৰষুণ আহিবই। তো গোটেই ৰাতি দিব পাৰিলে, তো মানে কিনকিনীয়াকৈ হ'লেও দিব, বা 3-4 ঘণ্টা ডাঙৰকৈও দিব। তো মানে এনেকৈ দি আছে বৰষুণ, সেইকাৰণে পানী হৈ আছে। আৰু কি ক'ব, আৰু মানে বৰষুণত মানে ৰ'দ দিলেও বেছি গৰম, আৰু বৰষুণ দিলেও মানে আমাৰ ফালে পূৰা পানী হৈছে। যিবিলাক জেগাত এতিয়া বৰ্তমান বৰষুণ নাই, পানী নাই, সেইবিলাকতো বৰষুণ দিব লাগে। তো মানে আমাৰ ফালে এতিয়া পানী অভাৰ হৈ আছে। তো পথাৰত মানে পানী খুলিবলগীয়া হৈছে। এতিয়া খেতি কৰিবলৈ কিছুমানৰ দিগদাৰো হৈছে, আৰু পানী মানে কমি আছিলে শুকাই ফাটি গৈছিলে। আমাৰ ঘৰৰে মাটি ফাটি গৈছিলে। এইকেইদিন বৰষুণ পূৰা দিছে, আৰু এইকেইদিন মানে পূৰা মানে পথাৰলৈ গৈ থকা মানে ভিডিঅ' আহি থাকিব বাৰু। তো মানে ভিডিঅ' এইকেইদিন ইমান ৰেগুলাৰ কণ্টিনিউ কৰা নাই, আৰু তো মানে কণ্টিনিউ কৰিবলৈ হৈছে মানে কণ্টেণ্ট বিচাৰি নোপোৱা। লং ব্লগত কিমান কণ্টেণ্ট বিচাৰি পাব, তো সেইকাৰণে মানে ভিডিঅ' বনোৱা হোৱা নাই। তো গাইজ, মানে কথাটো হৈছে মিনি ব্লগটো বনাবলৈ পাৰি, কিন্তু মিনি ব্লগ বনাবলৈও মানে কেমেৰাটো কিমান মানে অকলে কৰিবলৈ দিগদাৰ ন। যিকোনো এটা কাম মানে ভিডিঅ' ৰখাবলৈ হ'লে বা মানে অলপ আৰু এটা মানুহ লাগে লগত, সেনেকুৱা। তো মিনি ব্লগ বনাবলৈও পাৰি। তো মিনি ব্লগ বনাবলৈ চাওঁ, আৰু মানে দুদিনত বা সদায় এটাকৈ আপলোড কৰিবলৈ চাম, যদিহে পাৰোঁ। মানে ঘৰত থাকিলেতো ভিডিঅ' বনোৱা নহয়, মিনি ব্লগ বা লং ব্লগৰ সদায় কণ্টেণ্ট নাপাওঁ। আৰু যিহেতু মই যোৱা বছৰ পাতিছিলোঁ, মোৰ ভিডিঅ'টো আছেই এতিয়াও বৰ্তমান। যোৱা বছৰ 24 জুলাই তাৰিখে মোৰ বাৰ্থডে আছিলে, তো 18 বছৰ। তো এইবাৰ 24 জুলাই, এতিয়া আজি হৈছে 5 তাৰিখ। তো মানে জুলাই 24 তাৰিখ হ'লে বাৰ্থডে আছে। তো যদি পতা হয় মানে ভিডিঅ' পাব, যদি পতা নহয় হ'লেও মানে কিবা এটাতো হ'ব নিয়মটো, আৰু মানে মিনি ব্লগ হ'লেও দিম। তো ভিডিঅ'টো চাই থাকিব। আৰু এতিয়া বৰ্তমান চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব, মানে প্ৰায় 700 ছাবস্ক্ৰাইবাৰ হ'লেগৈ। তো 1000 হ'বলৈ মানে আৰু 300 লাগে। তো বৰ্তমান চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু এটা শ্বেয়াৰ কৰিব, আৰু কমেণ্ট এটা কৰিব, মানে কোন জেগাৰ ভিডিঅ' চাই আছে। তো আজি ভিডিঅ'টো ইমানেই আছিলে, তো চাই থাকক। আৰু বৰ্তমান মোৰ পানীও আজি মানে বতৰ ডাৱৰীয়া হ'লেই, আৰু এতিয়া বৰষুণ আহিব আহোঁ কৰিলেই। পূৰা মানে এইফালে ডাৱৰীয়া হ'লেই, আৰু গধূলি হ'ব হ'ল। এতিয়া বৰ্তমান প্ৰায় 6টা বাজিবই হ'ল, মানে 6টা বাজিলেই আৰু। তো ময়ো যাওঁ, মানে এইফালে বাঁহনিখন যিটো আছে আন্ধাৰ হৈ আছে,
লাহে লাহে আৰু ইনে যাওঁ এতিয়া ৰাস্তা ফালে ওলাম মানে ভিডিঅ'টো এডিট কৰিব লাগিব আৰু ইউটিউবত নি আপলোড কৰিম বুলি ভাবিছোঁ আজি তো মানে আজি 10 দিনমান হৈ গ'ল প্ৰায় ভিডিঅ' দিয়া নাই তো ভাবিছোঁ ভিডিঅ'টো বনাই কৰি দি আপলোড কৰি দিম আজি তো ভাবিছোঁ কাইলৈ মানে এইকেইদিন মিনি ব্লগ বনাম লৈ এতিয়া তো মিনি ব্লগো বনাবলৈ বৰ মানে এডিটিং কৰা টাইম আৰু এইকেইদিন যিহেতু বৰষুণ দি আছে কাৰেণ্টো নাই ইমান কাৰেণ্টটো মোবাইল চাৰ্জো নাথাকে মানে তো সেইকাৰণে ভাবিছোঁ আৰু আজি ভিডিঅ'টো ইমান আছিলে তো ছাবস্ক্ৰাইব কৰিব চেনেলটো তো বাই